दोस्तों আপুনি যদি এজন ইউটিউব ভিডিও ক্ৰিয়েটৰ হয় তেন্তে মই আপোনাক দুটা এনেকৈ স্টেপ শেয়াৰ কৰিব বিচাৰো যেটো আপুনি আজি আৰু এতিয়াই কৰি থব লাগে অৰ্থাৎ যেনেকৈ মোৰ এই ভিডিও শেষ হ'ব আপুনি হাতে হাতে এই দুটা স্টেপ বা কামটো কৰি ল'ব আদাৰৱাইজ আপোনাক ভৱিষ্যতত বিপদৰ লগত সন্মুখীত হ'ব পাৰে আৰু এই কথা মই এই কাৰণে আপোনাক কৈ আছো কাৰণ বহুত লোকৰ এই দুটা স্টেপ নকৰাৰ বাবে বহুত ডাঙৰ বিপদ আহি পৰে আৰু এই স্টেপ কেইটা ইমানে সহজ যে আপুনি 1-2 মিনিটতে সম্পূৰ্ণ কৰিব পাৰিব বন্ধু আপুনি এটা সাধাৰণ কথা কোৱা আপুনি এটা ভিডিও বনাবলৈ কিমান সময় লগায় কোনোবা হয়তো 2 ঘণ্টা কোনোবা হয়তো 1 সপ্তাহ আৰু কোনোবা এমাহো লগাব পাৰে আপুনি ভাবি চাওক ইমান কষ্টৰে ভিডিও বনোৱাৰ পাছত ইউটিউবত আপলোড কৰা হয় ওপৰৱালা নকৰে যেন কোনোবা এদিন আপোনাৰ ইউটিউব চেনেল হেক হৈ যায় বা ইউটিউব চেনেল বেক টু বেক ষ্ট্ৰাইক পৰি যায় বা কিবা এটা ভুলৰ কাৰণে আপোনাৰ ইউটিউব চেনেল ডিলিট হৈ যায় নাইবা আপোনাৰ হাতৰ পৰা গুচি যায় এনেকৈ যিকোনো বিপদ অহাৰ আগতে আমাক এই দুটা স্টেপ হাতত ল'ব লাগে হেতু আজি আৰু এতিয়াই যাতে ইন ফিউচাৰত যদি এনেকৈ হয় তেতিয়া আমি লগে লগে একচন ল'ব পাৰো সকলোতকৈ প্ৰথমে যেতিয়া আমাৰ চেনেল হেক হয় বা ফেক ষ্ট্ৰাইক আহে নতুবা আমাৰ চেনেল ডিলিট হয় তেতিয়া ইউটিউবে আমাক চেনেল ৰিকভাৰ কৰিবৰ কাৰণে দুটা বস্তু বিচাৰে সকলোতকৈ প্ৰথমে চেনেল URL দ্বিতীয়তে চেনেল ID এই দুয়োটা আমি কপি কৰি নোটবুকত লিখি থব লাগে যাতে আমাক যেনেকৈ ইউটিউবে বিচাৰে তেনেকৈ ঠিক সময়তে হাতে হাতে দিব পাৰো কাৰণ যেতিয়া আমাৰ ইউটিউব চেনেল হেক হয় বা ডিলিট হৈ যাব তেতিয়া আপুনি চেনেল ID এক্সেছ কৰিবই নোৱাৰিব সেই কাৰণে আপুনি এই কাম এতিয়াই আৰু আজিয়ে কৰক আজি আপোনাৰ হাততে আপোনাৰ ইউটিউব চেনেল আছে হেহে আজিৰ কাম আজি কৰক তো বলক এইখিনি কাম কৰিবৰ কাৰণে কি কৰিব লাগে মই মোবাইল স্ক্ৰিনত দেখাই যাওঁ তো বন্ধুসকল আপোনালোকক মই মোবাইল স্ক্ৰিনত লৈ আহিলো মোবাইল স্ক্ৰিনত অহাৰ পিছত আপুনি প্ৰথমে মোবাইল ডাটাটো অন আছে নে হেতু চাই ল'ব মোবাইল ডাটাটো অন কৰি ল'ব অন কৰাৰ পিছত আপুনি প্ৰথমে ক্ৰোম ব্ৰাউজাৰত যাব লাগিব আৰু ক্ৰোম ব্ৰাউজাৰত গৈ কিনি আপুনি সাৰ্চ কৰিব লাগিব নিজে সাৰ্চ কৰিব লাগিব অপচনত উলাই পৰিব হেকেটা আপুনি ল'ব নেলাগে www.youtube.com সাৰ্চ কৰিব লাগিব তো মই সাৰ্চ কৰি আছো তো আপোনালোকে দেখিলে মই সাৰ্চ কৰিলো www.youtube.com এতিয়া সাৰ্চ বাৰত ক্লিক কৰি দিও তো ক্লিক কৰাৰ পিছত আপোনাৰো এনে ধৰণে খুলিব যদিহে আপোনাৰ ডেস্কটপ মোডত নাই তো মোৰো ডেস্কটপ সাইডত নাই মই ডেস্কটপ সাইডত কৰি ল'ব লাগিব তো তাৰ আগতে মই মোৰ চেনেলৰ লগটো দেখিছো তাৰ ওপৰতে ঠিক কাৰ চিন আছে তো মই সেই কাৰ চিনতে ক্লিক কৰিছো ক্লিক কৰাৰ পিছত মই তললৈ আহিম তলত আহিলে ডেস্কটপ সাইড অপচন আছে তো তাত মই টিক লগাই দিছো টিক লগোৱাৰ লগে লগে আপুনি অলপ সময় ৰৈ দিব তো আপোনালোকে দেখিছে মই ডেস্কটপ সাইডত কৰি ললো কৰি লোৱাৰ পিছত আপুনি একেবাৰে ওপৰত ৰাইট সাইডত মোৰ ইউটিউব চেনেলৰ লোগো দেখিছে তো মই মোৰ লোগোত এবাৰ ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আপুনি দেখিলে বহুত কিটা অপচন উলাই পৰিলে তো আপুনি ইয়াত সেটিংছত যাব তো মই সেটিংছত আহিলো সেটিংছত অহাৰ পিছত আপোনালোকে লেফট সাইডত দেখিছে একাউন্ট নোটিফিকেশন প্লেবেক ডাউনলোড প্ৰাইভেচি এনে ধৰণৰ অপচন দেখা পাইছে লেফট সাইডত তো আপুনি একেবাৰে লাষ্টত এডভান্স সেটিং তো আপুনি এডভান্স সেটিংত এবাৰ ক্লিক কৰিব তো এডভান্স সেটিংত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ইউজাৰ আইডি উলাইছে আৰু ইউজাৰ আইডি উলোৱাৰ পিছত কপি কৰিবলৈ অপচন দিয়া হৈছে লগতে চেনেল আইডি আছে তো চেনেল আইডি উলাই পৰিছে আৰু চেনেল আইডি কপি কৰিবলৈ অপচনো দিয়া আছে তো আপোনালোকে এই দুয়োটা আইডি ইউজাৰ আইডি আৰু চেনেল আইডিটো কপি কৰি কোনোবা এটা নোটবুকত লিখি থব যাতে আপোনাৰ বিপদত পৰিলে এই চেনেলসমূহ কেতিয়াবা ডিলিট হৈ গলে বা আপোনাৰ হাতৰ পৰা গুচি গলে বা কিবা এটা মিছাকৈ
ষ্ট্ৰাইক যদি আহি যায় আপোনাৰ চেনেলত বা কিবা বিপদ আহিব পাৰে, তেতিয়া আপুনি ইউটিউবক লগে লগে হাতে হাতে এই ইউজাৰ আইডি আৰু চেনেল আইডিটো দি আপুনি আপোনাৰ চেনেলটো ৰিকভাৰ কৰিবলৈ পাৰিব। তো আই হোপ আপোনালোকক যদি ভিডিঅ'টো চাই বা ইনফৰমেশ্যনটো জানি যদি ভাল লাগিলে, তেতিয়াহ'লে মই আশা কৰিছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই এনেধৰণৰ ভিডিঅ' আকৌ লৈ আহিব পাৰোঁ আৰু সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব। গতিকে যোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ঘণ্টাটো বজাই থৈ যাওক। আজিৰ বাবে ইমানেই।